নমস্কাৰ বন্ধু বান্ধৱীসকল, যে আকৌ এবাৰ আপোনালোকৰ মাজত কিবা ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেনেহ'লে আহকচোন বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত আৱিষ্কৃত প্ৰাচীনতম চহৰ কোনখন? ইয়াৰ উত্তৰটো হৈছে হৰপ্পা চহৰ। আজি 2 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া বিজ্ঞান আলোচনী পশুপালনৰ সম্পাদক কোন? ইয়াৰ উত্তৰটো হৈছে ডাক্তৰ কনক চন্দ্ৰ শৰ্মা। 3 নম্বৰ প্ৰশ্নটো হৈছে, ৰোমান লিপি যিদৰে ভি আখৰটোৱে 5, এক্স আখৰটোৱে 10 বুজায়, তেনেদৰে ডি আখৰটোৱে কি বুজায়? ইয়াৰ উত্তৰটো হৈছে ডি আখৰটোৱে 500 বুজায়। 4 নম্বৰ প্ৰশ্নটো হৈছে, কোনগৰাকী মহান ব্যক্তিৰ ছবি পৃথিৱীৰ বিভিন্ন দেশৰ ডাক টিকটত সৰ্বাধিক ব্যৱহৃত হৈছে? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। 5 নম্বৰ প্ৰশ্নটো হৈছে, কোনে কৈছিল মৃত্যুৰ আগতেই কাপুৰুষসকলৰ বহুবাৰ মৃত্যু হয়? ইয়াৰ উত্তৰটো হৈছে উইলিয়াম শ্বেক্সপিয়েৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, AK-47A ৰাইফলটোৰ ছবি এখন দেশৰ জাতীয় পতাকাত ব্যৱহৃত হৈছে, সেই দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মোজাম্বিক দেশ। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত নিৰ্মিত প্ৰথম জাহাজখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে INS নীলগিৰি। আজি 8 নম্বৰ প্ৰশ্নটো হৈছে, যিমানেই পঢ়িবা সিমানেই মূৰ্খ হ'বা, এই বিশ্ববিখ্যাত উক্তিটো এজন বিশ্ববিখ্যাত ব্যক্তিৰ, তেওঁ কোন? ইয়াৰ উত্তৰটো হৈছে মাও ছে তুং। আজি 9 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ কোন ৰজাই নিজৰ মাককে বিয়া কৰাইছিল? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে আদিপুৰুষ নামৰ ৰজাই, যি নিজৰ মাককে বিয়া কৰাইছিল। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে, মিজোৰামত শস্য চপোৱাৰ পিছত গাঁৱৰ মুৰব্বীয়ে সমগ্ৰ গাঁৱৰ শিশুসকলক দিয়া ভোজটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পাজু চাটা। আজি 11 নম্বৰ প্ৰশ্নটো হৈছে, অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।